হেল্ল' আমি আহিছোঁ চেৰাপুঞ্জী এটা এনিভাৰ্চাৰী ট্ৰিপ বুলি লগতে আহিছে দাদা আৰু বৌ এতিয়া এওঁ বস্তু উলিয়াই আছোঁ আমি গাড়ীৰ পৰা আমি ক'ত থাকিম ভাবি এইটো জেগাত আহিছোঁ নতুনকৈ বনাই আছে হেৰি কি হয় এইখনৰ নামটো কি কাস্কেড কি কাস্কেড হোমষ্টে কাস্কেড হোমষ্টে চাইমিকালে যোৱা ৰাস্তাটো চাইমিকালে নাপাওঁতেই তাৰ আগতে এটা ৰাস্তা সোমাই আহে জনেলৰ ফলছৰ ফালে চ' বৰ ধুনীয়া ঠাই অলপ সোমাই আহিব লাগে 12 কিলোমিটাৰমান বহুত দূৰ নহয় অবভিয়াছলি যেতিয়া তুমি এনেকুৱা অকণমান হেৰি নিৰিবিলি জেগা বিচাৰিবাতো অকণমান দূৰলৈ সোমাই যাবই লাগিব হয়নে নহয় একদম মেইন ৰাস্তাত থাকিলেতো সেইবিলাক ভিৰ ভাৰেই হ'ব আমি এই দুটা ৰুমত আছিলোঁ এটা পাৰ্টত দুটা ৰুমকৈ থাকে এইকেইটা বোলে এক্সিকিউটিভ একদম সিফালৰটো দেখুৱাইছিলে সেইটো 4500 আৰু এইটো 5000 বুলি কৈছিলে গতিকে 500 টকাৰ ডিফাৰেঞ্চত আমি ডাঙৰ ৰুমকেইটাতে থাকোঁ বুলি ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ ইয়াৰ বেলকনিৰ ফালে বৰ সুন্দৰ ভিউ আছে ইটছ বিউটিফুল এইটো আমি যে শ্বুটিং কৰোঁ এইটো ফলছ চাইমিকা দি সোমাই আহে হাই হেল্ল' আমি আহিছোঁ এতিয়া জনেলাৰ ফলছ হাই তলত আছে জনেলাৰ ফলছ আমি শ্বুটিং কৰিছোঁ তাতে আগতে আজি পিকনিক কৰিব আহিছোঁ এইটো আমাৰ থকাৰ একদম ওচৰতে বহুত কেইবাটাও ফলছ আছে জনেলাৰ ফলছ কিবা মৌচমা ফলছ কিবা কিবি পানী নাই ফলছবিলাকত খুব বেছি কিন্তু মানে এটলিষ্ট খুব শান্তি ছিজন টাইমত চাগে ভিৰ হয় আৰু চাগে হেৰি পানী তেতিয়া অৱশ্যে পানী চানী বেছিকৈ পাব এতিয়া আহিছোঁ এই ইয়াতে মেগী আৰু চিকেন ৰাইচ আমি পেক কৰি তলত খামগৈ এয়া ৰাইচ পিকনিকলৈ বুলি আগবাঢ়িছে এতিয়া পেকেট চেকেট দেখি আকৌ আপোনালোকে নক'ব পেকেট লৈ গৈছে উপায় নাই যি পাইছোঁ তাকে আমি খোৱা বস্তু আনিছোঁ কাৰণ আমি একো হেৰি নানিলোঁ ব্যৱস্থা আমি ধুনীয়াকৈ চাফা কৰি লৈ আনিম ইয়াতে আমাৰ টিকেট লৈছে পাৰ পাৰ্চন 30 ন পাৰ পাৰ্চন 30 আৰু 4-wheeler পাৰ্কিং 20 ঋতুৰা কি কৰিছে কি আছে সুইমিং পুল টু ৱাটাৰফল আমি ৱাটাৰফল যাম এই ঠাণ্ডাত নকওঁ আৰু মই এই ঠাণ্ডাত কোনো মোৰ হেঁপাহ হোৱা নাই চুইমিং কৰা আমি ৱাটাৰফলত বহি ধুনীয়াকৈ খানা খাম ভাস্কৰ এওঁকে নমাইছে চুইমিং পুলত চুইমিং কৰিব একো ধৰিব নালাগে আমি কত এইবিলাক জেগাত শ্বুটিং কৰিলোঁ Why? একো নহয় আহা নাই এইফালে গ'লে সেই শিলে জঁপিয়াই সেইফালে নোৱাৰিম ইফালে যাওঁ ইফালে গৈ চাই আহা মুনব ৰ'বা আমি সেইফালে যোৱা বাট বিচাৰি পোৱা নাই চাওকচোন ইমান ধুনীয়া এইটোৱে হৈছে জনেলৰ ফলছ বাৰিষাৰ সময়ত একদম পৰ্দাৰ নিচিনাকৈ পানী পৰি থাকে আপোনালোকে যে আমাৰ ধুনীয়া লোকেশ্যনৰ গানসমূহ চাই দেখিছে কিমান কষ্ট কৰি আমি সেই লোকেশ্যনসমূহলৈ আহিবলগীয়া হয় শ্বুটিং কৰাটো কিন্তু ইমান সহজ নহয় দেই এতিয়া আমি ইয়াতে থাকি খাম শ্বেম্পু এড কৰিছিল শ্বেম্পু নে কিবা হেৰি এড ঠাণ্ডা কৰিছে সেই হৰি দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু কোলাহলৰ মাজৰ পৰা অকণমান শান্তি বিচাৰি আহি পালোহি এইখিনি খাই বৈ অকণমান মুকলি আকাশৰ তলত জিৰণি ল'লোঁ ইমান যে ভাল লাগিল নহয় প্ৰকৃতি ইমান ইয়াতে ধুনীয়া বিশুদ্ধ বতাহ হয়নে বায়ু আমি ইয়াতে বায়ু সেৱন অলপ কৰোঁ অলপ হেৰি কৰোঁ প্ৰাণায়াম কৰোঁ মানে হা এইটো কি আছিলে আমাক যে শিকাইছিলে এইটো 4 কাউণ্ট ইনহেল কৰিম 7 কাউণ্ট হোল্ড কৰিম 8 কাউণ্টছ আমি এৰিম হা কোনে কাউণ্ট কৰিব মুনব কাউণ্ট কৰা মুনব প্লিজ কাউণ্ট ফৰ আছ ৰ'বা
এই ভুল হৈছে কাউণ্টিং উল্টা পাল্টা হৈছে কিন্তু হৈছে বহুত মানুহ আহি গ'ল অলপ দেখুৱাই দিয়ক মানুহ যে হৈ গ'ল ধেৰ মানুহ হৈ গ'ল এতিয়া আমি যামগৈ আৰু এনেকুৱা ঠাইলৈ আহিলে উভতি যাবলৈ মনেই নাযায় ইমান যে শান্তি কিন্তু কি কৰিব সময় যে গতিশীল তাতে ফলক এখনত লিখা আছিলে 4:30 বজাত বন্ধ হ'ব গতিকে আমি উভতিব লাগিব সৌ দুষ্টটোলৈ চাওক আমাৰ ইটো দা বম জমনি মস্ত কমেডিয়ান এটা বহিব পৰা জেগা আছে আহা বম শান্তি এইটো নতুনকৈ বনোৱা হৈছে এইখিনি সময়ত আহিবলৈ শান্তি নিচিনা ন অ' ৱাও অ' সেইকাৰণে চুইমিং পুল বুলি কৈছে এইটো পানী অ' পানীটো ক্লিয়াৰ মই চুই দিলোঁ কি ধুনীয়া পানী ভাই মজা দেই লোকেশ্যনটো আমি মানে এক গুলি দুটা চুকাই কৰি আছো ন কি কৰিছো যৌবনে আপুনি কৰে তোৰ হেৰি কৰিছে লোকেশ্যন হাণ্টে এই বহুত চালু মানুহ আছে এই বহুত চালু মানুহ আছে ৰ এইখন মাফলাৰ ভাল লাগে ন ইমান ধুনীয়া লাগে আমাৰ ঘৰত কোনোবাই এৰি থৈ গৈছিলে মানে গৰাকী নাথাকিলে মই ক'ত বিচাৰি গৈ দিমগৈ হয় নে নহয় মানুহৰ নিজৰ মনত থাকিব লাগে কি বস্তু ক'ত এৰি থৈ আহিছে মই লৈ আহোঁগৈ এতিয়া গৰাকী নোহোৱা বস্তুটো আমি এইটো লৈ থ'ম কাৰ আছিল বেবী এখন আছে এজন বিখ্যাত মোৰ এটা দুষ্টি বিখ্যাত অসমৰ স্বনাম ধন্য কলীয় গাফাৰ উদয় শংকৰ তেন 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 তই মোৰ কাণৰ ফুলি দিবি আৰু মাফলাৰ লৈ যাবি ঠাণ্ডা ঠাইলৈ আহি বনফায়াৰ মজা নল'লে কেনেকৈ হ'ব কওকচোন গতিকে অকণমান জুই পুৱাইছোঁ আৰু লগতে মই খাইছোঁ ব্লেক কফি কোনোবাই গাখীৰ চাহ কোনোবাই মিল্ক কফি আৰু আছে লগত পিঁয়াজী পকোৰা